যিটো কাম আপোনালোকৰ টিভিৰ মালিকে কৰিব পাৰে একেটা কাম নিউজ লাইভৰ মালিকেও কৰিব পাৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পদত্যাগ কৰিম বুলি কৈছোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছোঁ। আমি যে টকাটো পাইছোঁ তাক চেক নম্বৰ RTI মাৰিলেইতো পাব। এইটোতো কোনো ডকাইতিৰ পইচা নহয়। আৰু অসমৰ গোটেইকেইটা সংবাদ মাধ্যমৰেতো কিবা নহয় কিবা ব্যৱসায় আছে, হয় না? মইতো গোটেইকেইটা টেলিভিশ্যনৰ মালিকৰ বিভিন্ন ব্যৱসায় মইতো গৈ উদ্বোধন কৰোঁ। আৰু যিসকলে পাৰে মোক চেষ্টা কৰক না, মোৰ ৱাইফক টানি আনিব কিয় লাগে? এটা কথা, অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পদত্যাগ কৰিম বুলি কৈছোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছোঁ যে যদিহে ৰিণিকী ভূঞা শৰ্মাই এটকাও কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছে, ইয়াৰ পিছত আমি যে টকাটো পাইছোঁ তাক চেক নম্বৰ RTI মাৰিলেইতো পাব। মাত্ৰ RTI মাৰি দিলেইতো কৈ দিব কোনটো চেক নম্বৰত কোনদিনা টকা পইচা দিছে। প্ৰথম কথা, প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে ক'ৰবাত কিবা এটা প্ৰতিষ্ঠা কৰিব চেষ্টা কৰাটো কোনো ভুল কথা নহয়। গতিকে যদি সঁচাই 10 কোটি টকা পালোহেঁতেন, ধুনীয়াকৈ কৈ দিয়া গ'লহেঁতেন যে 10 কোটি টকাটো পোৱা হৈছে। এইটোতো কোনো ডকাইতিৰ পইচা নহয়। চৰকাৰৰ পৰা স্কিমত টকা লোৱাৰ আপত্তি হ'ল। আৰু অসমৰ গোটেইকেইটা সংবাদ মাধ্যমৰেতো কিবা নহয় কিবা ব্যৱসায় আছে। গতিকে তাত পালেতো কোৱাত কোনো আপত্তিয়ে নাই, হয় না? মইতো গোটেইকেইটা টেলিভিশ্যনৰ মালিকৰ বিভিন্ন ব্যৱসায় মইতো গৈ উদ্বোধন কৰোঁ। গতিকে যিটো কাম আপোনালোকৰ টিভিৰ মালিকে কৰিব পাৰে একেটা কাম নিউজ লাইভৰ মালিকেও কৰিব পাৰে। তাততো ব্যৱসায় কৰাততো আপত্তি নাই। গতিকে এইবিলাক বিতৰ্কটো হ'বই নোৱাৰে। ইয়াত ক'ৰ পৰা বিতৰ্ক হয় মই সেইটো কথাই বুজি নাপাওঁ। আৰু যিসকলে পাৰে মোক চেষ্টা কৰক না, মোৰ ৱাইফক টানি আনিব কিয় লাগে? মই এইটোৱে অসমৰ ৰাজনীতিৰ যিটো স্তৰটোক মই বেয়া পাওঁ। জালুকবাৰীত গৈ মোক হৰুৱাওক, অসমত গৈ মোক হৰুৱাওক, কাৰোবাৰ পত্নীক, কাৰোবাৰ ঘৈণীয়েকক এইবিলাক ৰাজনৈতিক বিতৰ্ক টানি আনে নেকি কওকচোন? কিন্তু এটা শোভাই নাপায়। আৰু আজিৰ পৰা নহয়, নিউজ লাইভটো ওলোৱাৰ প্ৰথম দিনাৰ পৰাই আৰে বাবা, বাপেক ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিল, ছোৱালীয়ে কিবা এটা কৰিব চেষ্টা কৰি আছে, কৰাত কি আপত্তি আছে? ক'তোতো চোৰ আৰু ক'ৰবাত এনেকুৱা ৰাতিপুৱাৰ পৰা কৰি দিলে যেন ৰিণিকে ক'ৰবাত বেংক ডকাইতি কৰিবহে গৈছিলে। ইমানটো গ্ৰেডত নামিব নাপায়। ঠিক আছে, পাৱাৰত নাই, 8 বছৰ নাই, হতাশা আছে, কিন্তু হতাশাৰ প্ৰতিফলনটো কাৰোবাৰ ঘৈণীয়েকক বিলুদা বেল কোবাই হ'বগৈ নেকি? আজি আপোনালোকে মোক কওকচোন, অসমৰ কোনজন টিভিৰ মালিকৰ টিভিটোক বাদ দি আন ব্যৱসায় নাই? ব্যৱসায় কৰাটোতো অপৰাধ নহয়। কিন্তু তথাপিতো ইমানখিনি কোৱাৰ পিছতো মই কৈছোঁ যে মই ৰিণিকীক সুধিছিলোঁ, আৰু ৰিণিকে যদি মোক মিছা কথা কৈছে মই নাজানো, কৈছে যে নাই, মই একেবাৰে ক্লিয়াৰলি কৈছোঁ যে মই এটকাও লোৱা নাই। তাৰ ওপৰত মই ভিত্তি কৰি এইটো ইছ্যুত কৈছোঁ যে যদি কিবা কাৰণত ৰিণিকী ভূঞা শৰ্মাই দিল্লীৰ পৰা এইটো ক্ষেত্ৰত এটকাও পাইছে, মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আজিয়ে ৰিজাইন দি দিম।